নমস্কাৰ, মোৰ চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অন্য ইউটিউবাৰসকলৰ ভিডিঅ'বোৰ চাওঁ। এনেই আছিলোঁ, ভাবিলোঁ ময়ো তেওঁলোকৰ দৰে ভিডিঅ' বনাওঁ। মোৰো মন আছিল ভ্লগিং কৰাৰ, কিন্তু সাহস কৰিব পৰা নাছিলোঁ। আজি ভাবিলোঁ যেনে তেনে সাহস কৰি আপোনালোকৰ ওচৰত ভিডিঅ' বনাবলৈ আগবাঢ়োঁ। সকলোৱে যদি ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। চেষ্টা কৰিম সকলোৱে চাই ভাল পোৱাকৈ ভিডিঅ'বোৰ বনাবলৈ। নিজে কি কৰোঁ কি নকৰোঁ, কিটচেনৰ খানা বনোৱাৰ সকলোবোৰ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'বোৰ চাব। এনেকৈ কথা কোৱা অভ্যাস নাই, সেইকাৰণে অলপ খেলি মেলি লাগিব পাৰে। যি দি বনাই ভাল পাওঁ, খোৱা বস্তুৱেই হওক বা ক্ৰাফ্ট যিয়ে নহওক, এইবোৰ বনাই ভাল পাওঁ। আৰু সকলো ধৰণৰ ভিডিঅ' মই ইয়াত দিম বুলি ভাবিছোঁ। আপোনালোকে সহায় কৰিব আগুৱাই যোৱাত। আজি যিহেতু প্ৰথম আৰম্ভ কৰিছোঁ, সেইবাবে কিনো দেখুৱাম, মই কি কৰোঁ কি নকৰোঁ তাকে অলপ দেখুৱাম বলক। এইখিনি হৈছে লাই শাক। মই ঘৰত অকলে আছোঁ, সেইটো কাৰণে এতিয়া মই লাই শাকখিনি বনাব লাগিব। ভিডিঅ'টো চাই থাকিব, মই বনাই লওঁ। মই লাই শাকখিনি কাটি লৈছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ এইখিনি কটা হৈ গ'ল। অকণমান ৰ'ব, বস্তু এটা দেখুৱাই আছোঁ। এইখিনি যে আপোনালোকক দেখুৱালোঁ, এইখিনি হৈছে মাটিমাহ। মাটিমাহৰ খেতি কৰিছিল এবাৰ, ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। মাটিমাহবোৰ এনেকৈ চিৰা চিৰাকৈ লাগে, বহুতে চিনি পায়েই হয়তো। আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।